তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এই দাও মোনা এটা লৈ ওলাইছে। আজি পাহাৰত আমি ফুৰিব যাম। পাহাৰত কি পায়, কাৰণ বহাগ আহিছে, বিহু আহিছে। এতিয়া বিহুৰ আনন্দই বেলেগ হয় সকলোৱে, তাৰ কাৰণত মই যাই আছোঁ এতিয়া পাহাৰত কি বস্তু পায়, কিছুমানে পাহাৰত কি বস্তু খায় নাখায়, বহুত বস্তু পোৱা যায় পাহাৰত গ'লে। সেইটো কাৰণত আমি পাহাৰত ওলাইছোঁ। আজি কি লৈ আনিম সেইটো আপোনালোকক পিছত দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ঠিক আছে? তো সকলোৱে আহক, মই লৈ যাই আছোঁ আপোনালোকক। কেনেকুৱা পাহাৰ, কি পোৱা যায়, গোটেইখিনি আপোনালোকক দেখাই আছে। আমি ৰাস্তাই খোজকাঢ়ি যাম পাহাৰৰ ওপৰত। কোনো চাইকেল বাইক একো লোৱা নাই, খোজকাঢ়ি যাম। আমি 2-3জনমান যাম, সিহঁতে ৰখি আছে মোৰ কাৰণে। তো ময়ো ঘৰত কাম চাম শেষ কৰি ওলালোঁ, কাৰণ একেলগে যোৱা আনন্দই ফূৰ্তি বেলেগ হয়, বহুত মজা লাগে, ভাল লাগে। এতিয়া বহুত এই বৰষুণ দি কিনি গছৰ পাত এইবিলাক সেউজীয়া হৈ পৰিল, পুৰা গ্ৰীণ। অকল চিগুন গছৰ পাতটো ওলোৱা নাই, বাকী পাতবিলাক ওলাইছে। ভাল দেখে, ইয়া চাওক, বঢ়িয়া দেখে পাতবিলাক। ইফালে ওলাই আছে, সিহঁতে বহি আছে, মোৰ কাৰণে ৰখি আছে। আমি ৰেডি হ'লোঁ। আমি অলপ দূৰ আৰু পাইছে পাহাৰ। এই ৰাস্তাত চাল বাগান। আমি এতিয়া বৰ্তমান ক'ত আছোঁ আপোনালোকক দেখাই আছে। বহুত কষ্টৰ ফলত এইটো ওপৰত উঠছে। একেবাৰে তলত, কিমান তলত আছে, মাটিৰ তলত। আমি গাছৰ ওপৰত উঠছোঁ, বহুত ওপৰ। আপোনালোকক দেখুৱাই আছে চাবি। আমি দুটা উঠছে, কিমান ওপৰত উঠছে চা। এইফালে খুৰা উঠছে। এইটো কি কয়, আমি গাছি বুলি কয়, গাৰোবিলাকে কয় আগাছি বিবাল, অক্সিফল। এইটোৰ কাৰণে উঠিছে ওপৰত। এই চা অক্সিফুল, কিমান ওপৰত উঠিছোঁ, বহুত ভয় লাগে। এই ওচৰতে ৰাস্তা, গাড়ীবিলাক যাই আছে, আৰু আমি আছোঁ ক'ত, লাংকাত ওপৰত। বহুত আছে, কিন্তু এইটো ডালিবিলাক কাটিব লাগিব, কাটাইটো বহুত মুস্কিল। জান প্ৰাণ বাচিল, ইমান ওপৰৰ পৰা তলত নামি আহিল। বাপৰে বাপ, ইমান ওপৰত উঠিছে, চাওক, বহুত ডেঞ্জাৰ। এই ওপৰত পৰা যদি ডালি ভাঙি পৰিব লাগিলে হয়, বোধহয় আমি স্বৰ্গ দেখা পাব ডাইৰেক্ট। কিমান ওখ হৈছে মোটামুটি। আমি পাহাৰ ঘূৰি আছোঁ, এতিয়াও পোৱা নাই বস্তুটো যিটো বিচাৰিব আহিছিল। এই পাহাৰ, তো আমি পাহাৰ ঘূৰি ইফালে আহি পালোঁ। মই যে ভিডিঅ' বনাইছিল, এইটো এটা লেক হ'ব বুলি, ডাঙৰ এটা। এই চাক, কামটো আৰম্ভ হৈ গ'ল, আৰম্ভ কৰি আছে। চামাগুৰি, দামাচিকা, চকডেংগৰি, 3টা গাঁও মিলি এইয়া
বহুত এৰিয়াখিনি ডাঙৰ চাই ল'ব আপোনালোকে বহুত ডাঙৰ হ'ব 100-150 মান হ'ব বিঘা বহুত ডাঙৰ মেঘালয়ৰ ভিতৰত আটাইতকৈ ডাঙৰ হ'ব এইটো কামটো আৰম্ভ হৈ গ'ল আপোনালোকক মই দেখুৱাই থাকিম ইমান দূৰ আগবাঢ়ে এই এটা বস্তু এইটো কি কয় আপোনালোকে পাহাৰত এইটো খাই কিন্তু খালে জিভাবিলাক লাল লাল দাঁতবিলাক লাল লাল হৈ যায় কুকা বুলি কয় আমি তো ফাইনালি আমি বিচাৰি পালোঁ এইটো কি কয় আপোনালোকে আমি বাছ বাকৰেং বুলি কয় বহুত পাহাৰ ঘূৰিলোঁ পাহাৰ ঘূৰি অৱস্থা নাই এইটো এই চাক জিচিপি কাম কৰি আছে ট্ৰেক্টৰ জিচিপি লগাই দিছে এইটো চাক তো ঘূৰি আমি আহি পালোঁ কিমান পাহাৰ পৰ্বত ঘূৰি আহিল কিমান আপোনালোকক ভিডিঅ'ত দেখাইছে কিমান কষ্ট কৰি আপোনালোকে যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' ভাল ভিডিঅ' দেখাৰ কাৰণে আপোনালোকে ফ'ল' কৰি ৰাখিব তে যিবিলাক বস্তু লাগে এইখিনি কেইটামান পাইছে আৰু এটা দুইটামান বাকী আছে আপোনালোকক দেখুৱাই আছে চাব এইটো আমি বাছ বাকৰেং বুলি কয় এই বস্তু তাৰপিছত এইটোতো সকলোৱে জানে অক্সিফল তাৰপিছত এইটো নামটো নাজানে মই এইটো কি কয় এইটো আমি বাকনাকৰ বুলি কয় গাহৰিৰ কাণ কিন্তু আপোনালোকে কি কয় কমেণ্ট কৰি জনাব আৰু অকল এটা বস্তু বাকী থাকিল এইটো কালি যাব লাগিব ৰাতিপুৱাত আপোনালোকক দেখুৱাম এইটো